নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছো। আজি আমি জানিম ভাইৰাছ আচলতে কি হয়, ই কেনেকৈ কাম কৰে আৰু ই বেমাৰ কেনেকৈ বিয়পায়। এতিয়া প্ৰথম ভাইৰাছ শব্দটো হ'ল লেটিন ভাষাৰ শব্দ আৰু ভাইৰাছ শব্দৰ অৰ্থ হ'ল বিষ, আৰু অসমীয়াত যদি আমি ভাইৰাছৰ নাম দিওঁ তেতিয়া হ'ব বিষাণু। ভাইৰাছ প্ৰথম আৱিষ্কাৰ কৰিছিল ইভানোভিস্কিয়ে আৰু প্ৰথম আৱিষ্কাৰ হোৱা ভাইৰাছটোৰ নাম টবেকো মজেক ভাইৰাছ। আৰু ভাইৰাছে বেমাৰ বিয়পাব পাৰে, অৰ্থাৎ এজন মানুহৰ পৰা এজনলৈ বেমাৰ বিয়পাই থাকে। যেনেকৈ এতিয়া শেহতীয়াকৈ গোটেই পৃথিৱীতে কৰোনা ভাইৰাছে মানে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। আৰু বিভিন্ন সময়ত বিভিন্ন ভাইৰাছে মহামাৰীৰ সৃষ্টি মাজে মাজে কৰি আহিছে। যেনেকৈ বসন্ত ভাইৰাছ, ইনফ্লুৱেঞ্জা ভাইৰাছ, পলিঅ' ভাইৰাছ, আৰু অলপ দিনৰ আগতে শুনিছিলে চাগে ইবোলা ভাইৰাছ, নিপা ভাইৰাছ, আৰু কিছুমান বাৰ্ড ফ্লু, কিছুমান এনেকুৱা বহুত ধৰণৰ ভাইৰাছ আছে যিবোৰে মাজে মাজে কিছুমান মানুহৰ কাৰণে ক্ষতিকাৰক নহয়, এনেকুৱা ভাইৰাছো থাকে কিছুমান, কিন্তু কিছুমানে মানুহৰ বহুত বেছি ক্ষতি কৰি আহিছে, ডাঙৰ ডাঙৰ মহামাৰীৰ সৃষ্টি কৰি। এতিয়া ভাইৰাছ জীৱনে জৰক। ভাইৰাছে এনেই সাধাৰণ পৰিৱেশত ভাইৰাছ জৰব, সেইটো তাত কোনো বংশবৃদ্ধি কৰিব নোৱাৰে, নিজৰ বৃদ্ধি নহয়। যেতিয়াই কোনোবা জীৱিত কোষ মানে কোনোবা জীৱৰ কোষৰ ভিতৰত সোমায়, তেতিয়াহে সিহঁতে নিজৰ বংশবৃদ্ধি কৰিব পাৰে। সেইকাৰণে ভাইৰাছক জীৱ আৰু জ্বৰৰ মধ্য অৱস্থা বুলি কোৱা হয়। এতিয়া ভাইৰাছৰ মানে জীৱৰ বৈশিষ্ট্যখিনি এইখিনি হ'ল এইবিলাকৰ মানে বডিটো প্ৰটিন থাকে আৰু DNA অথবা RNA যিকোনো এটা থাকে। DNA অৰ্থাৎ ডিঅক্সি ৰাইবোনিউক্লিক এচিড আৰু RNA ৰাইবোনিউক্লিক এচিড। আমাৰ মানুহৰ দেহতো থাকে প্ৰটিন, DNA, RNA, কিন্তু ইহঁতৰ ক্ষেত্ৰত DNA বা RNA যিকোনো এটা থাকে, আৰু ই বেমাৰ বিয়পাব পাৰে। তাৰপিছত আন জীৱ জন্তুৰ যেনেকৈ জেনেটিক মেটেৰিয়েল থাকে, ইহঁতৰো থাকে, আৰু ইহঁতে পেৰাচাইটিক প্ৰপাৰ্টিজ দেখুৱায়। পেৰাচাইটিক অৰ্থাৎ মানে পৰজীৱিতা, অৰ্থাৎ বেলেগ জীৱৰ দেহত গৈ এটি বংশবৃদ্ধি কৰে। আৰু জ্বৰৰ বৈশিষ্ট্য হ'ল ইহঁতৰ কোষ নাথাকে। যেনেকৈ গছ গছনি, জীৱ জন্তুৰ ক্ষেত্ৰত কোষ থাকে, গছ গছনিৰ ক্ষেত্ৰত কোষৰ চৌপাশে অৰ্থাৎ চেলৰ চৌপাশে এখন চেল ৱাল থাকে। জীৱ জন্তুৰ ক্ষেত্ৰত চেল মেম্ব্ৰেন্স থাকে, ইহঁতৰ ক্ষেত্ৰত এইবোৰ নাথাকে। আৰু কোষৰ ভিতৰত যিখিনি জলীয়া পদাৰ্থ থাকে তাক প্ৰ'ট'প্লাজম বুলি কোৱা হয়, ইহঁতৰ ক্ষেত্ৰত এই প্ৰ'ট'প্লাজমো নাথাকে। ইহঁতৰ প্ৰজনন নহয়, বৃদ্ধি নহয়, বংশবৃদ্ধি নহয় সাধাৰণ পৰিৱেশত। আৰু দ্য লেক অফ মেটাবলিক এক্টিভিটিজ লাইক নিউট্ৰিশ্যন, ডাইজেশ্যন, সাধাৰণতে জীৱ জন্তুৰ ক্ষেত্ৰত যিবোৰ মেটাবলিক এক্টিভিটিজ হয়, যেনেকৈ নিউট্ৰিশ্যন, ডাইজেশ্যন, এইবোৰ ইহঁতৰ ক্ষেত্ৰত নহয়। তাৰপিছত এতিয়া আমি চাওঁ ভাইৰাছৰ গঠন, মানে ভাইৰাছৰ যিটো ষ্ট্ৰাকচাৰটো। আগতে কৈছোৱে ভাইৰাছৰ দেহটোত প্ৰটিন থাকে, DNA বা RNA যিকোনো এটা থাকে, আমাৰ মানুহৰ নিচিনাকৈ। তাৰপিছত ইয়াত দেখিছে আপোনালোকে একেবাৰে ভিতৰত, এই ছবিটোত একেবাৰে ভিতৰত যিডাল দেখিছে চেইন নিচিনা, সেইটো হৈছে ভাইৰেল জিনোম। ইয়াতে DNA বা RNA ডাল থাকে, আৰু ইয়াৰ চৌপাশে যিটো দেখিছে সেইটো কোৱা হয় কেপচিড বুলি। এই কেপচিডে যিখিনি ভিতৰত যিখিনি জিনোমটো আৰু যিখিনি নিউক্লিক এচিড বা অন্যান্য যিখিনি প্ৰয়োজনীয় ভাইৰাছৰ ভিতৰত থাকে সেইখিনি সুৰক্ষা প্ৰদান কৰে। আৰু কেপচিডৰ এটা কাম হ'ল, কেপচিডে যেতিয়া ভাইৰাছটো এটা ট্ৰেন্সমিট কৰে এটা চেল এটালৈ, তেতিয়া কেপচিডৰ সহায়ত ট্ৰেন্সমিট হয়। আৰু এই দুটা বস্তুটো ভাইৰাছত থাকেই, ভাইৰেল জিনোম আৰু যিটো কেপচিড। আৰু কিছুমান ভাইৰাছৰ ক্ষেত্ৰত এই কেপচিডৰ চৌপাশে এটা লেয়াৰ থাকে যাক এনভেলপ বুলি কোৱা হয়। ইয়াত দেখিছে আপোনালোকে এনভেলপ, আৰু বাহিৰত কিছুমান ষ্টিক নিচিনা কিছুমান ওলাই আছে, সেইবিলাক কোৱা হয় এনভেলপ প্ৰটিন। এইখিনি জুলীয়া পদাৰ্থৰে গঠিত। এই এনভেলপটোৱে কি কৰে, আমাৰ শৰীৰত যিটো মানে ইমিউন চিষ্টেম থাকে, অৰ্থাৎ প্ৰতিৰোধ ক্ষমতা, প্ৰতিৰোধ ব্যৱস্থাটো, এই প্ৰতিৰোধ ব্যৱস্থাই কিছুমান মানে কোষৰ পৰা কিছুমান প্ৰতিৰোধী মানে এনেকুৱা বস্তু নিৰ্গত হয়, যেনেকৈ WBC, হোৱাইট ব্লাড চেল অৰ্থাৎ, আৰু থাকে লিম্ফোচাইট, এইবোৰক ইণ্টাৰফেৰন্স বুলি কোৱা হয়। আৰু ইহঁতে মানে আমাক ভাইৰাছৰ পৰা সুৰক্ষা প্ৰদান কৰে।
অৰ্থাৎ এই এনভেলপ আৰু ইণ্টাৰফাৰেঞ্চ মানে ইণ্টাৰফাৰেঞ্চে এই এনভেলপটোৰ বিৰুদ্ধে কাম কৰে। যদি আপোনাৰ ইমিউন চিষ্টেম ষ্ট্ৰং হয় তেতিয়া আপোনাক ভাইৰাছে ক্ষতি কৰিব নোৱাৰে, অৰ্থাৎ আপোনাৰ কোষৰ ভিতৰত গৈ ভাইৰাছে বংশবৃদ্ধি কৰিব নোৱাৰে আৰু আপোনাৰ একো ক্ষতি নহয়। কিন্তু আপোনাৰ ইমিউন চিষ্টেম যদি দুৰ্বল হয় তেতিয়া কিন্তু ভাইৰাছে আপোনাৰ কোষৰ ভিতৰত সোমাই গৈ বংশবৃদ্ধি কৰিব আৰু তাৰপিছত আপোনাৰ লাহে লাহে বেমাৰ হ'ব। আৰু এতিয়া চাওক ভাইৰাছে কেনেকৈ কাম কৰে। ইয়াত দেখিছে চেল ৱাল। প্ৰথম এইটো ভাইৰাছটোৰ যিটো এনভেলপ থাকে, এনভেলপ প্ৰটিন থাকে, গ্লাইক'প্ৰটিন। সেই গ্লাইক'প্ৰটিন প্ৰথম সিহঁতি মানে আমাৰ চেলৰ ৰিচেপ্টৰৰ লগত কানেকশ্যন হৈ যায়। কানেকশ্যন হয় আমাৰ চেলটোৰ লগত এটেচড হৈ যায়। এটেচড হৈ যোৱাৰ পিছত যিটো কেপচিড থাকে, সেই কেপচিডটোৱে লাহেকৈ যিখিনি ভাইৰেল জিনম থাকে, অৰ্থাৎ ভাইৰেলৰ যিখিনি জেনেটিক মেটেৰিয়েলখিনি আমাৰ চেলৰ ভিতৰলৈ পঠিয়াই দিয়ে। তাৰপিছত আমাৰ ভাইৰেল জিনমটো যেতিয়া আমাৰ চেলৰ ভিতৰত সোমাই যায় আৰু আমাৰ জিনমটো থাকে নিউক্লিয়াছৰ ভিতৰত। এই ভাইৰেল জিনমটো আমাৰ নিউক্লিয়াছৰ ভিতৰত সোমাই যায়। নিউক্লিয়াছৰ ভিতৰত সোমোৱাৰ পিছত যিটো আমাৰ জিনম থাকে তাৰ লগত ই এক কৰে। তাৰ পিছত যিটো ভাইৰেল জিনম থাকে সি ৰেপ্লিকেট কৰা আৰম্ভ কৰি দিয়ে, ৰেপ্লিকেট আৰু ট্ৰেন্সক্ৰাইব কৰা আৰম্ভ কৰি দিয়ে। অৰ্থাৎ যিখিনি ভাইৰাছৰ যিখিনি প্ৰটিন থাকে সেইখিনি চিন্থেচিছ কৰা আৰম্ভ কৰি দিয়ে। আৰু চিন্থেচিছ কৰাৰ পিছত ভাইৰাছটোৱে নতুন ভাইৰাছ সৃষ্টি হৈ গৈ থাকে। লাহেকৈ যেতিয়া নতুন ভাইৰাছ সৃষ্টি হৈ যায় তাৰপিছত আপোনাৰ চেলটোৰ ভিতৰত ভাইৰাছে ভৰি পৰিব, লাহেকৈ বেলেগ চেললৈ বিয়পি পৰিব। কিন্তু বিয়পি আপোনাৰ শৰীৰৰ ভিতৰত ভাইৰাছ বিয়পি পৰিব। তাৰপিছত আপুনি যেতিয়া কাহিব, হাঁচিয়াব, তেনেকৈ ভাইৰাছ বাহিৰৰ পৰিৱেশলৈ বিয়পি যাব। এনেকৈ ভাইৰাছটো গোটেই চৌপাশত বিয়পি পৰে। এতিয়া শেহতীয়াকৈ কৰোণা ভাইৰাছ বিয়পি পৰিছে গোটেই ইজনৰ পৰা সিজনলৈ। এনেকৈ কৰোণা ভাইৰাছো এনেকৈ বিয়পি পৰিছে। আৰু যদি আপুনি সাৱধান হয়, দেখিছে ভাইৰাছটো এনেতো ভাইৰাছ কাম নাই, যেতিয়া আপোনাৰ শৰীৰৰ সংস্পৰ্শলৈ আহে, কোষৰ সংস্পৰ্শলৈ, তেতিয়াহে ই বংশবৃদ্ধি কৰিব পাৰে। গতিকে সাৱধানে থাকক। আৰু যদি আপোনাৰ ইমিউন চিষ্টেমটো ষ্ট্ৰং হয় তেতিয়া ভাইৰাছে আপোনাক সহজে একো কৰিব নোৱাৰে। গতিকে ইমিউন চিষ্টেমটো ষ্ট্ৰং কৰক, ভাল বস্তু খাওক, যিবোৰ বস্তু খালে ইমিউন চিষ্টেম ষ্ট্ৰং হয়। আৰু এক্সাৰচাইজ কৰক, নিজকে সুস্থ ৰাখক, সবল ৰাখক, তেতিয়া ভাইৰাছে আপোনাক সহজে একো কৰিব নোৱাৰে। ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।